সকলোকে স্বাগতম জনাই আজি পাৰ্ট 2 ভিডিঅটো আৰম্ভ কৰিছো। প্ৰথমটো প্ৰশ্ন তোমালোকে লিখি লোৱা। সংবিধান সভাৰ দ্বিতীয় অধিৱেশন কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ চলিছিল? উত্তৰটো হ'ব 1947 চনৰ 20 জানুৱাৰীৰ পৰা 25 জানুৱাৰীলৈকৈ চলিছিল। নম্বৰ 2 কুৱেশ্যন। লক্ষ্য নিৰ্ধাৰণমূলক প্ৰস্তাৱ কোনে প্ৰথমে উলিয়াইছিলে? এতিয়া এই লক্ষ্য নিৰ্ধাৰণমূলকটো আন এটা ভাষাৰে কয় উদ্দেশ্যমূলক প্ৰস্তাৱ। এই দুয়োটা একেই। এনসাৰটো হ'ব জৱাহৰলাল নেহৰুৱে প্ৰথমে উলিয়াইছিলে। নম্বৰ 3। সংবিধান সভাৰ তৃতীয়খন অধিৱেশন কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ চলিছিল? 1947 চনৰ 22 এপ্ৰিলৰ পৰা 2 মে'লৈকৈ চলিছিল। নম্বৰ 4 কুৱেশ্যন। সংবিধান সভাৰ চতুৰ্থ অধিৱেশন কিমান চনৰ পৰা কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈকৈ চলিছিল? এনসাৰ 1947 চনৰ 14 জুলাই তাৰিখৰ পৰা আৰম্ভ হৈছিলে। তাৰ পিছৰ প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট। মই আগৰটো ভিডিঅ'টো কৈছিলোঁ। ইয়াত খচৰা সমিতিৰ সভাপতি আৰু সংবিধান সভাৰ সভাপতি এই দুয়োটা বহুত বেছি গুৰুত্বপূৰ্ণ। তোমালোকে যিহেতু জানাই, গতিকে মই আৰু কৈ নাথাকোঁ। তাৰ পিছৰ প্ৰশ্নটোলৈ আহা। সংবিধানৰ চূড়ান্ত খচৰাখন কোনে প্ৰস্তুত কৰি উলিয়াইছিলে? এইটো বহুত বেছি গুৰুত্বপূৰ্ণ। ইয়াৰ উত্তৰটো S.N. মুখাৰ্জীয়ে। আৰু এটা কুৱেশ্যন লিখা। সংবিধানৰ প্ৰথম খচৰাখন কোনে প্ৰস্তুত কৰিছিলে? প্ৰথমখন কৰিছিলে B.N. ৰাওৱে আৰু চূড়ান্ত খচৰাখন প্ৰস্তুত কৰিছিলে S.N. মুখাৰ্জীয়ে। তাৰপিছতে এইটো সকলোৱে যিহেতু জানাই, আমাৰ সংবিধানখন কিমান চনৰ পৰা কাৰ্যকৰী কৰা হয়? 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা। আৰু সেয়েহে 26 জানুৱাৰী তাৰিখটো, আৰু ইয়াত কাৰণ আছে সেই বুলি কোৱা নাই, তথাপি এইটো এটা কাৰণ হয় যে 26 জানুৱাৰী তাৰিখটো ভাৰতৰ গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়। তাৰপিছতে গুৰুত্বপূৰ্ণ ইয়াত MCQ কেনেদৰে তৈয়াৰ কৰিব অকণমান চোৱাচোন। যেনেকৈ ভাৰতীয় সংবিধানৰ উৎসসমূহ, এই উৎসসমূহ বহুতকেইটা পইণ্ট দিছে। ইয়াত আমাৰ 8টা পইণ্ট দিছে কিতাপত। ইয়াৰে 8টাই তোমালোকে মনত ৰাখিব লাগিব, কাৰণ যিহেতু এইটো আমাৰ MCQ কুৱেশ্যনত অহা সম্ভৱতঃ দেখা নাযায় বা এতিয়া নতুনকৈ দিবও পাৰে, কিন্তু ইয়াত এইটো যিহেতু 2 আৰু 4 6 নম্বৰৰ এটা প্ৰশ্নৰ উত্তৰ, কিন্তু তথাপিও কিন্তু MCQ এনেকৈ দিব পাৰে। যেনেকৈ ভাৰতীয় সংবিধানৰ উৎস দি ড্ৰেছ দি ধৰা নম্বৰ 1 ভাৰত শাসন আইন বা বাকী 3টা বেলেগ দিলে, তেতিয়া তাৰে ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব সেইটো তোমালোকে উলিয়াই পেলাই লিখিব লাগিব। তাৰপিছতে আহা এইটো পেৰেগ্ৰাফটো, ভাৰতৰ সংবিধানৰ উদ্দেশ্য বা লক্ষ্য। ইয়াৰ MCQ কি হ'ব পাৰে? কুৱেশ্যনটো লিখা। কমনৱেলথ কি? অপশ্যন দিব ৰাষ্ট্ৰ কিছুমানৰ এটা স্বাধীন সংস্থা বা আন 3টা বেলেগ দিব পাৰে। তেতিয়া তোমালোকে এনচাৰটো লিখিবা কমনৱেলথ হৈছে স্বাধীন ৰাষ্ট্ৰ কিছুমানৰ এটা স্বাধীন সংস্থা। নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন। সমাজবাদী শব্দটো সংবিধানৰ কোনটো সংশোধনী প্ৰস্তাৱৰ জৰিয়তে সন্নিৱিষ্ট কৰা হৈছে? এনচাৰ 42 নং সংশোধনী প্ৰস্তাৱৰ জৰিয়তে সন্নিৱিষ্ট কৰা হৈছে। নেক্সট কুৱেশ্যন। ধৰ্মনিৰপেক্ষ শব্দটো সংবিধানৰ কোনটো সংশোধনী প্ৰস্তাৱৰ জৰিয়তে সন্নিৱিষ্ট কৰা হৈছে? এইটো এনচাৰটো ছেম
42 নং সংশোধনী প্ৰস্তাৱৰ জৰিয়তে মানে দুয়োটাই বহুত বেছি ইম্পৰ্টেণ্ট যে সমাজবাদী ধৰ্ম নিৰপেক্ষ এই দুয়োটা শব্দ কিন্তু সংবিধানৰ 42 নং সংশোধনী প্ৰস্তাৱৰ জৰিয়তেহে সন্নিৱিষ্ট কৰা হৈছে আকৌ এটা এনেকুৱা ধৰণৰ এটা MCQ দিব পাৰে যে আমাৰ ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক গণৰাজ্য ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য গতিকে এই কথাটো শুদ্ধ হয় নে নহয় গতিকে আমি জানিব লাগিব যে আমাৰ ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আৰু গণতান্ত্ৰিক গণৰাজ্য নেক্সট আমাৰ আহিছে প্ৰস্তাৱনাৰ নীতি এই প্ৰস্তাৱনাৰ নীতিও সেই একেই উত্তৰৰ দৰে আমি ইয়াৰে প্ৰত্যেকটো পইণ্ট আমি মনত ৰাখিব লাগিব কাৰণ ইয়াত MCQ ইয়াৰ পৰা দিব পাৰে বা 2 আৰু 4 6 ইয়াৰ কাৰণেও বহুত বেছি ইম্পৰ্টেণ্ট নেক্সট হোৱা প্ৰস্তাৱনাৰ আখুৱাখিনিও তেনেকৈ তোমালোকে পইণ্টখিনি মনত ৰাখিব লাগিব গতিকে আমি গম পাইছোঁ ছাত্ৰ ছাত্ৰীসকল আজিলৈ ভিডিঅ'টো আমি ইমানতে শেষ কৰিছোঁ আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'ৰ পৰা উপকৃত হৈছা যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তোমালোকে ছাবস্ক্ৰাইব কৰিবা নতুন ভিডিঅ' তোমালোকে এই চেনেলৰ যোগেদি পাই থাকিবা তেনেহ'লে আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ